যোৰহাটৰ চেনিজানত পুনৰ বন্যহস্তীৰ তাণ্ডৱৰ দৃশ্য। গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা এটা হাতীৰ জাকে যোৱা কেইবাদিন ধৰি পূব যোৰহাটৰ চেনিজান, ভকতগাঁও, চতাই, ৰামপুৰ, যাদৱপুৰ আৰু মেলেং অঞ্চলত তহিলং কৰিছে। ধাননি পথাৰত কৃষকসকলৰ ধান খাই বন্যহস্তীৰ দলটোৱে ব্যাপক ক্ষতিসাধন কৰাৰ লগতে বহু গাঁৱত ঘৰ দুৱাৰ ভাঙি তহিলং কৰিছে। লগতে ভঁৰালত থোৱা খাদ্য খায়ো নষ্ট কৰিছে। যোৱা নিশা চতাইৰ ভূপেন গগৈৰ ঘৰখনত হাতীৰ আক্ৰমণে তীব্ৰ ৰূপ লয়। পথাৰৰ পৰা আনি থোৱা ধান খোৱাৰ লগতে ঘৰটো ভাঙি থৈ যায় বন্যহস্তীৰ দলটোৱে। এই অঞ্চলসমূহত এতিয়া ৰাইজৰ টোপনি সৰিছে, কিয়নো প্ৰতিনিশাই বন্যহস্তীৰ আগমনে ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। বন্যহস্তীৰ তাণ্ডৱ ৰোধ কৰিবলৈ আৰু ৰাইজক সুৰক্ষিত ৰাখিবলৈ বন বিভাগে জৰুৰীকালীনভাৱে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সাইডে বলছে ঠিকার নাই দেখি সাইডে এইটাহে আইবে এই গোল মাথাটা আইবে দেখবি রে এই সাইডেটা ডাইরেক্ট আইবে মুসন লিতে এই দিকে মুসনটা দেখবি না কোন দিকে যাইছে আমি নাই দেখি এই যে পা দিল